আজি তোমালোকৰ স্কুলত সাংবাদিক অহাৰ কথা আছে তোমালোকে হাল্লা নকৰিবা বুজিছা লাগিলে চুপচাপ মাৰ্ডাৰ কৰি দিবা বুজিছা হাল্লা নকৰিবা তথাপি এয়া আপোনালোকে চাই আছে লাইভ এতিয়া গৈ আছে আমাৰ লাভ ডেস্ক 143 সাংবাদিক হাৰুণ আলী গৈ আমাৰ চিৰাবিৰা পশ্চিম নানামাৰী চিৰাবিৰা হাইস্কুলত এতিয়া উপস্থিত হ'ব আপোনালোকে চাই থাকক লাইভ আৰু মজা লৈ থাকক আমাৰ চেনেলৰ এয়া গৈ পাইছেই প্ৰায় মানে কেনেকুৱা চলি আছে সেইটো বিষয়ে অলপ ক'ব নেকি আপুনি স্কুলৰ অৱস্থা যেনে তেনে আছে আৰু আমাৰ স্কুলটো মানে বহুত বেক সাইডত আছে বৰ্তমান আমাৰ স্কুলটো মানে ইমান হেৰি নহয় চৰকাৰৰ চকুত নপৰে আৰু বুজিছে ঠিক আছে আপোনাৰ স্কুলত মানে কেইটা ছাত্ৰ আছে কেইজন ছাত্ৰ আছে আৰু কেইজন শিক্ষক শিক্ষয়িত্ৰী আছে আমাৰ স্কুলত মানে 5.5 মান ছাত্ৰ আছে আৰু ছাত্ৰীৰ সংখ্যা ছাত্ৰী নাই আৰু 5.5 মানে আৰু এজন অহাৰ সম্ভাৱনা আছে এটা সম্ভাৱনা আছে আৰু এটা তেতিয়াহ'লে আপুনি মানে শিক্ষকৰ দৰমহা কিমান মোৰ দৰমহা 50,000 আছে আৰু স্কুলৰ টকা চৰকাৰৰ আহিলে এইবিলাক মাৰি চাৰি খাই দিওঁ আৰু স্কুলটো মানে ইমান দুৰৱস্থা কিয় এইটো মানে বাঁহনিৰ তলত বনাইছে আৰু ঘৰ বাৰী নাই চেয়াৰ এটা আপুনি বৰি থয় যদিও বৰি থয় তথাপিও অলপ ভাল হ'ব লাগিছিল কিয় নাল চাল নাই সেইটো কিয় এইটো মানে কি কৰিম চৰকাৰৰ চকুত আইৰণ বহি আছে আমাৰ স্কুলত স্কুলখন নেদেখে আমাৰ স্কুলখন বহুত পিছ পৰি আছে ঘৰ চৰ নবনাই মাজে মাজে টকা দিয়ে সেইবিলাক আমাৰ আৰু দৰমহাও কম দিয়ে 50,000 মান দিয়ে বুজিছে সেই দৰমহাবিলাকতো খাওঁ আৰু চৰকাৰৰ ফালৰ পৰা যিকেইটা স্কুলৰ টকা আহে সেইবিলাকো মাৰি আমি ঘৰত ল'ৰা ছোৱালীৰ কাৰণে ভৱিষ্যতৰ চিন্তা কৰি ঘৰ চৰ বনাই আৰু এটা মোৰ ঘৰৰ ভিতৰত বিল্ডিং এটা বনাই আছোঁ বৰ্তমান ঘৰৰ ভিতৰত বিল্ডিং বনাই আছে ন এইটো মানে বিদেশী ডিজাইনটো সেইটো নুবুজিব আপুনি হ'ব এইটো চাব নালাগে মোৰ এইটো সময় নাই এতিয়া আমাৰ আৰু এটা আছে আৰু ধৰক আপুনি আমাৰ স্কুলখন আছে বৰ্তমান টয়লেটৰ পিছত কিবা এটা সুগন্ধ আহি আছে লাগিছে সেইকাৰণে মই সুধিম বুলি ভাবিছোঁ আপুনি কৈছে আপুনি টয়লেটৰ পিছত কি স্কুলখন এইটো মানে আমি ৰাখিছোঁ ছাত্ৰ ছাত্ৰী লাগে সুবিধা হয় ঘৰৰ পৰা যাতে দৌৰি ওলাই লগে লগে যাব পাৰে সেইকাৰণে যাতে বেলেগ ইয়াত টয়লেট বনাই যাতে আমাৰ অন্য খৰচবিলাক যাতে বেছি হয় সেইকাৰণে আমি টয়লেটৰ ওচৰতে ৰাখিছোঁ যাতে দৌৰ মাৰি যায় বা বাহনিৰ তলতে বহিব আৰু আপুনি স্কুলটো ৰাস্তাৰ পৰা দূৰত কিয় ৰাখিছে এইটো ৰাস্তাৰ পৰা 14 মান দূৰ আছে যাতে চৰকাৰ আহিব নোৱাৰে চৰকাৰৰ চকুততো এনেই আইৰণ পৰিছে আৰু যদি আহে পিছত আৰু আইৰণ লৈ যাব লাগিব চ' এই ৰাস্তাৰ অলপ বহুত ভিতৰত ৰাখিছোঁ আৰু টকা চকা মাৰি খোৱাত সুবিধা হয় আৰু চৰকাৰ আহিলেতো আৰু মানুহবিলাকো আহিব সেইকাৰণে টকা চকা মাৰি খাব পাৰোঁ আপোনাৰ স্কুলৰ ৰিজাল্টটো কেনেকুৱা হয় ছাত্ৰ ছাত্ৰী ৰিজাল্টটো বহুত ভাল হয় বেছিভাগ ছাত্ৰ আপোনাৰ 5 ডিভিজনত ফেইল কৰে কমপাল ছাত্ৰ জেনেৰেল আপোনাৰ হেৰি স্কুলৰ নামটো কি আছিল এইটো আছিল আমাৰ পশ্চিম নানামাৰী চিৰাবিৰা হাইস্কুল এইটো মানুহে এইটো মানে চিৰাবিৰাই কয় আৰু ঠিক আছে আকৌ চিৰাবিৰা স্কুলৰ ছাত্ৰৰো আকৌ আপোনালোকৰ ইমান ভাল নহয় চব চিৰাবিৰা এনে হাফ পেণ্ট চাফ পেণ্ট নিপিন্ধে খালি চাৰ্ট পিন্ধি আহি যায় তলত চব ওলাই এনেকুৱা কথা নেকি তেতিয়াহ'লে আপোনাৰ স্কুলত কিমান পাৰ্চেণ্টেজ পাছ কৰে মানে পাছৰ পাৰ্চেণ্টেজটো কিমান আমাৰ স্কুলটোতো বহুত উন্নত স্কুল সেইকাৰণে মানে বহুত পাৰ্চেণ্টেজে পাছ কৰে এতিয়া আমাৰ ইয়াত বহী দেখাৰ ধৰণে কিন্তু মুখস্থ নাই হ'লেও হেডমাষ্টাৰ মই বহীত দেখাৰ ধৰণে এইটো প্ৰায় 3-4% মান পাছ কৰে আৰু বহুত পাৰ্চেণ্টেজ আমাৰ স্কুলৰ কাৰণে এইটোৱে বহুত পাৰ্চেণ্টেজ আৰু ফেইলৰ পাৰ্চেণ্টেজটো কিমান ফেইলৰ পাৰ্চেণ্টেজ প্ৰায় 97% মান আছে কেনেকুৱা ফেইল এইটো মানে কি ফাৰ্ষ্ট ডিভিজনত ফেইল কৰে নেকি এইটো মানে ফাৰ্ষ্ট ডিভিজন ষ্টাৰ মাৰ্কত ফেইল কৰে আৰু বুজিছে মানে আপোনালোকে ফেইলৰ দিগত ষ্টাৰ মাৰ্ক আছে ফেইলত ষ্টাৰ মাৰ্ক আছে এতিয়া আমি সেইবিলাকতো খবৰ নাৰাখোঁ নহয় এতিয়া চাইছে পশ্চিম নানামাৰী চিৰাবিৰা হাইস্কুলৰ হেডমাষ্টাৰ ভাষ্য এতিয়া আপোনালোকে নিজেই বিচাৰ কৰিব স্কুলখন কেনেকুৱা কেমেৰা পাৰ্চন নাছিৰুদ্দিনৰ সৈতে এয়া মই হাৰুণ আলী লাভ ডেস্ক 143